5:15 আমি দুয়ো অলপ ওলাই আহিলোঁ কাৰণ নিজক সদায় ভালে ৰাখিবলৈ আৰু সুস্বাস্থ্য কৰি ৰাখিবলৈ নিজৰে প্ৰয়োজনীয়। হেল্ল' এভৰিৱান, মই কাৰিশ্মা। অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। পিছে মই ইটো সিটো কৰাৰ পাছত অলপমান ফ্ৰেছ হৈ আহিলোঁ। ফ্ৰেছ হৈ অহাৰ লগে লগে দেখিলোঁ বতৰটো একদমেই বেয়া। বতৰটো বৰষুণ দিছে, তাতে এতিয়া আবেলি পৰ। মই য'ত থাকিম আৰু মোৰ লগত মোৰ পাৰ্টনাৰবোৰ নাথাকিব মানে নাই। পিছে আমি সকলোৱে বহি আনাৰস খালোঁ আৰু মোৰ লগত আছে মোৰ সকলো পাৰ্টনাৰ, নহয়নে বাৰু? মানুহৰ মাজত লুকাই থকা সেই বাচপনাবোৰ কেতিয়াও শেষ হৈ নাযায়, নহয়নে বাৰু? কমেণ্ট কৰিব। পিছে চাওক, হাত মেলিলেও নাপাওঁ, সন্ধিয়া পৰ হ'ল। মোৰ যিহেতু কিবা এটা খাওঁ যেন লাগিছে, তাকে মায়ে বনাই থোৱা চেৱৈ আৰু মায়ে আনি দিয়া মিছলকে খালোঁ। পিছে বহুত টেষ্টি আছিলে।